আপনার উপরত শান্তি রহমত বরকত বর্ষিত হোক। পরম করুণাময় দয়াবান আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। আজি মই আপোনালোকক এটি গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰোঁ। মই এতিয়া আমাৰ পোষ্ট অফিচলৈ গৈ আছোঁ। এগৰাকী কাষ্টমাৰে মোক এটি কাম দিছে আৰু সেই কামটো কৰিব লাগে, সেই হেতুকে মই পোষ্ট অফিচলৈ যাই আছোঁ। এইটো কাম অৱশ্যই মই কৰি শেষ কৰি দিম, এইখিনিত কোনো টেনশ্যন নাই। সি মোক ৱেষ্ট বেংগলৰ পৰা কণ্টেক্ট কৰিছে আৰু ইমান দূৰৰ পৰা যেতিয়া কণ্টেক্ট কৰিছে তেতিয়াহ'লেতো আপোনালোক বুজিয়ে পাইছে কিমান মেহনত কৰিব লাগিব মই। এইটো কাম হৈ যাব, টেনশ্যন নাই। বাছ মই পোষ্ট অফিচত আহিছোঁ আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ যে স্ক্ৰীনত মোৰ নাম্বাৰ দিয়া আছে। আপোনালোক যদি বিচাৰে তেতিয়াহ'লে আমাৰ হতুৱাই আপোনালোক কাম কৰি ল'ব পাৰে। এইটোকে কণ্টেক্ট নাম্বাৰটো ব্যৱহাৰ কৰিব।